নমস্কাৰ মই বিশ্বৰাণী আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হাথৰৰ মাইজেললৈ আজিও মই আপোনালোকলৈ লৈ আহিছো কেইটামান অতি আকৰ্ষণীয় আৰু আমোদজনক হাথৰ কিটা শুনি ভাল পালে আপোনালোকে ভিডিঅটো লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব এক নং হাথৰটো হৈছে আছে গুটি বাকলি নাই মুখত দিলে পমি যায় ইয়াৰ উত্তৰটো কি হ'ব পাৰে ভাবকচোন বাৰু আকৌ কৈছো আছে গুটি বাকলি নাই মুখত দিলে পমি যায় এক নং হাথৰটোৰ শুদ্ধ উত্তৰটো হৈছে বৰফ দুই নং হাথৰটো হৈছে ওপৰে ছাতি তলত লাঠি তাক খাই আহিন কাটি আকৌ কৈছো ওপৰে ছাতি তলত লাঠি তাক খাই আহিন কাটি ইয়াৰ উত্তৰটো কি হ'ব দুই নং হাথৰটোৰ শুদ্ধ উত্তৰটো হৈছে ওলকচু তিন নং হাথৰটো হৈছে এডাল মাৰলি দুখন চালি তাত খালে ভাত লাগেহে ফূৰ্তি ইয়াৰ উত্তৰটো কি হ'ব পাৰে ভাবকচোন বাৰু তিন নং হাথৰটোৰ শুদ্ধ উত্তৰটো হৈছে কলপাত চাৰি নং হাথৰটো হৈছে আকাশৰ পূৰ্ণিমাৰ জোন উপজিয়ে বুঢ়া হয় কোন ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় জানে তথাপি মই কৈ দিছোঁ ৰ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বুঢ়া আঙুলি পাঁচ নং হাথৰটো হৈছে পানীত জন্মে পানীত মৰে ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় জানে ৰ'ব তথাপি মই কৈ দিছোঁ নহয় ইয়াৰ উত্তৰটো পাঁচ নং হাথৰটোৰ শুদ্ধ উত্তৰটো হৈছে নিমখ দুই নং খণ্ডটো মই ইমানতে সমাপ্ত কৰিছোঁ হাথৰৰ মায়াজাল নামৰ মোৰ এই ইউটিউব চেনেলৰ তিন নং হাথৰৰ খণ্ডটোত আপোনালোকক পুনৰ লগ পাম ভিডিঅ'টো যদি আপোনালোকে ভাল পায় নিশ্চয় লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ ফৰ ৱাচিং জয় আই অসম